ভালে আছে নিশ্চয়। আজি এটা মই নোহোৱা নোপোজা কাম কৰিব গৈ আছোঁ ৰাজস্থানৰ। আচলতে এইটো মানে ৰাজস্থানত কিজানি কোনেও আজিলৈকে কৰাই নাই, আৰু ভিডিঅ'টো মই অসমীয়াত বনাইছোঁ। অসমীয়াত বনোৱাৰ এটাই কাৰণ আছে, আমাৰ ঘৰ চৰ চাফা চুফা হৈ গ'ল, এতিয়া চব কাম হৈ গ'ল, বাছ নাস্তা কৰিব আছে, ক্লিনিং বাগেৰা চবেই হৈ গৈছে। আৰু আজি যে মই যিটো কাম কৰিব গৈ আছোঁ, মানে এটা প্ৰগ্ৰেম, আৰু সৰুকৈ বেছি নহয়, সৰুকৈ এটা প্ৰগ্ৰাম কৰিব গৈ আছোঁ। প্ৰগ্ৰামটো হৈছে ৰামকন্যাৰ, আৰু এইটো কাম ৰাজস্থানত কেতিয়াও হোৱা নাই কিজানি ইতিহাসত, ৰাজস্থানৰ ইতিহাসত এইবাৰেই হ'ব গৈ আছে। আৰু যদি কোনোবা কৰিছে মই নাজানো, কিন্তু ৰাজস্থানৰ বাহিৰত যিবিলাক আছে হয়তো কৰিব পাৰে, কিন্তু ইয়াতে আমাৰ যিটো স্বামী পৰিবাৰ আছে তাতে এইটো নিয়ম কৰা নাই, আৰু নিয়মটো নাই, বহুত জেগাত নাই। হায়দৰাবাদত আছে, অন্ধ্ৰপ্ৰদেশত, হায়দৰাবাদত আছে, তেলেংগানাত, আৰু আমাৰ অসমত আছে, উৰিষ্যাৰ ফালে আছে বুলি জানো। আৰু আজি কৰিব গৈ আছোঁ মই এই প্ৰগ্ৰামটো। আপোনালোকে চাই যাব ভিডিঅ'টো। মই অসমীয়াত বনোৱা এটাই কাৰণ, মানুহবিলাকেও যদি বুজি পায় সিহঁতে বেয়া পাব, এইটো সিহঁতৰ মানে বিৰোধ, আৰু মানে কি এইবিলাক কৰিব নালাগে গৈ আছোঁ। আৰু দুপৰীয়া 1 বজাত মানে বেলেগ একো নহয়, 4 দিন আগতে কামখিনি যিখিনি নিয়ম আছে সেই নিয়মখিনি মই কৰি গ'লোঁ। সেইখিনি নিয়মৰ মই এতিয়া ইমান ভিডিঅ' বনোৱা নাই, অলপমান কিবা ক্লিপ ৰাখিছিলোঁ, সেইখিনি মই দেখাম। কিন্তু যিবিলাক নিয়ম কৰিছিলোঁ সেইবিলাক নিয়মৰ মই ভিডিঅ' বনোৱা নহ'লে, মানে কি ভিডিঅ' ইমান নিয়ম দেখাব নোৱাৰোঁ, আৰু ইয়াতে ইমান পচিবলো নহয়। অসমত হ'লে হৈ গ'ল হয়, অসমত যদি থাকিলোঁ হয় তেতিয়াহ'লে কৰিলোঁ হয়, এই নিয়মবিলাক একদম পাৰফেক্ট পূৰা নিয়ম কৰিলোঁ হয়, আমাৰ অসমত যিবিলাক নিয়ম হয়। কিন্তু মই হায়দৰাবাদত, আৰু মই ইমান নিয়ম নাজানো, হায়দৰাবাদত আছোঁ, ৰুম সৰু, সেই হিচাপে কৰিব নোৱাৰোঁ। যিখিনি মোৰ হিচাপত মই জানো চনি, আৰু মই যিখিনি কৰিব লাগে সেইখিনি কৰিছোঁ। গা চা ধোৱা, আচলতে ৰামকন্যাৰ তোলনি বিয়া আৰু ৰাজস্থানত এইবিলাক নিয়ম নকৰে। আৰু মই শাহুমাক সুধিছিলোঁ কি কৰোঁ বুলি, তো তেখেতে ক'লে তই যি কৰা কৰ, আমাৰ নিয়মত এইবিলাক নিয়ম নাই, তো এনেকৈ ক'লাক। তাৰপিছত আৰু মই কি কৰোঁ, সেইফালে হাল্লা হৈ আছে, সেইটো কাৰণে ইফালে গুচি আহিলোঁ। ফিৰ শাহুমাই কৈছে কি আমাৰ এইফালে এইবিলাক নিয়ম নাই, তই যদি কিবা কৰা সেইটো তোৰ কথা, মই একো নকওঁ, এনেকৈ কৈছে। সেইটো কাৰণে মই ৰামকন্যাক 4 দিনৰ দিনাখন মই গা ধুৱাই থৈ দিলোঁ। তাৰপিছত ৰামকন্যাৰ যিখিনি ফ্ৰেণ্ড আছে, আৰু মোৰো 1-2জন ফ্ৰেণ্ড, এনেকৈ বেছি নহয়, আৰু এটা ঘৰুৱা প্ৰগ্ৰেমৰ দৰে, আৰু এনে ঘৰুৱাভাৱে আমি এসাঁজ খাম বুলি ভাবিছোঁ। আৰু ৰামকন্যাক অলপ সজাই পৰাই দিম, কাৰণ তাই আমাৰ অসমৰ যিবিলাক তোলনি বিয়াত কইনাবিলাক দেখে, সেইবিলাক দেখি তাই অলপ এক্সাইটেড হৈ থাকে। সেইটো কাৰণে তাইৰো অলপ মন যায়, আৰু তাইৰ মনটো ভাল লগাৰ কাৰণে এইখিনি কৰিব ওলাইছোঁ। কিন্তু মাৰোৱাৰীৰ নিয়মত নাই, যদিও মই মাৰোৱাৰীত কথাখিনি ক'লোঁ হয়, সিহঁতে বুজি পালে মোক বহুত বেয়া পালে হয়। মানে আমাৰ ফেমিলিত বেয়া নাপায়, কিন্তু বাকী যিবিলাক আছে খানদানৰ সেইবিলাকে হয়তো বেয়া পালে হয়। আৰু বনোৱা নাই, কাৰণ ইমান হেৰি নহয়, আৰু হোটেলত বনাব দিছোঁ, হোটেলৰ পৰা আহিব 12-1 বজাত আহিব। তাৰপিছত আৰু যিখিনি ৰামকন্যা ফ্ৰেণ্ডছ আহিব দেখাম, তাইক সজাম, সেইখিনিও দেখাম। আৰু আচলতে আমাৰ অসমতো এইটোলৈ বিতৰ্ক হয় আজিকালি, কৰিব নালাগে তোলনি বিয়া, কিয় কৰিব লাগে, এইটো এটা মানে কি আৰু বেয়া হয়। কিন্তু একো বেয়া নহয়, সেই নিয়মবিলাক আমিও কৰি আহিছোঁ আগৰ পৰা, আমাৰ ইতিপুৰুষৰ পৰা আমাৰ অসমত চলি আছে, যিবিলাকত নাই আৰু, কিন্তু আমাৰ অসমত চলি আছে। আমাৰ টাইমততো একদমেই নাছিল, বিস্কুট চাহ জিলেপি খুৱাই আছিল। আৰু আজিকালি কি হয়, ইমান ধুমধাম, বাছ কি হয়, দৰাটো আৰু ফাৰ্নিচাৰখিনি নাথাকে, বাকী পেণ্ডেল বাগেৰা, মেকআপ আৰ্টিষ্ট কিমান ডাঙৰ কৰে। কিন্তু মানে আমাৰ আজিকালি ফেচবুকত বিতৰ্ক কৰি আছে, এইটোৰ ওপৰত নালাগে কৰিব, কিন্তু চবৰে নিজা এটা থাকে। আৰু সেইখিনি টাইমত হয়তো কোনোবাই বিতৰ্ক কৰিবও পাৰে, কৰিও আছে ফেচবুকত, কিন্তু নিজৰ যেতিয়া টাইম আহে নিজে আৰু সেই প্ৰগ্ৰামটো কৰিয়েই দিয়ে। বাছ ফেচবুক হোৱাটছআপত নিদিব পাৰে, ফেচবুকত বা ছ'চিয়েল মিডিয়াত নিদিব পাৰে, কিন্তু নিজৰ কামখিনি নিজে কৰি গৈ আছে। কিন্তু যেতিয়া বেলেগে কৰে সেই কামখিনি, তেতিয়াহ'লে মানে নীতি আদৰ্শ দিয়া মানুহ আমাৰ অসমত আজিকালি বহুত ওলাইছে। বহুত কথা ক'লোঁ, আৰু যেতিয়া মানুহখিনি আহিব আৰু দেখাই যাম, আৰু ৰামকন্যাক যেতিয়া সজাম তেতিয়া দেখাই আছোঁ। এইখিনি আছিলে, মই 4 দিনৰ দিনাখন তাইক গা ধুৱাই দিছিলোঁ, তাৰপিছত এই কাপোৰ চাপোৰ পিন্ধাই দিছিলোঁ। আৰু ইয়াতেতো ইমান নিয়ম নহয়, সেইটো কাৰণে আমি বাথৰুমতে গা চা ধুৱাই কিনে বাকী যিখিনি নিয়মত ৰাখিব লাগে সেই নিয়মখিনিত যেনিবা মই ৰাখিছোঁ, কিন্তু বাকী গা ধোৱা বা যি বেলেগ নিয়ম থাকে সেইবিলাক মই দেখাব নোৱাৰিলোঁ, আৰু ইমান কৰাও নাই, যিহেতু ময়ো ইমান নাজানো। আৰু তাই এনেকৈ চিনস্বৰূপে ফটো চটো ৰাখি থৈ দিলোঁ, আৰু ইমানখিনিয়ে কৰিলোঁ, আৰু কিনো কৰিম মই। এতিয়া মই ৰামকন্যা মেকআপ কৰিব ধৰিছোঁ। এতিয়া টাইম কিমান হ'ল, 11:30, আৰু ৰামকন্যাক ৰেডি কৰি দিওঁ, অলপ যিখিনি পাৰোঁ সেইখিনি মেকআপ কৰোঁ। এতিয়া তাইৰ ফ্ৰেণ্ডছখিনি আহিব,
আজি তাইক একদম কইনা বনাই দি আছে মাৰোৱাৰীবিলাকে গম নোপোৱাকৈ ঠিক আছে মাৰোৱাৰীবিলাক অলপমান গম পাইছে আৰু ইমান গম পোৱা নাই মোৰ ঘৰতে মায়ে দাদি গম পোৱা নাই চুপ বনাইছে আৰু এইখিনিত মই তাইক অলপমান সজাই পৰাই দিব চেষ্টা কৰোঁ বেলেগে সজোৱা নাই ময়ে সজাইছোঁ যিখিনি জানো আৰু সেইখিনি সজাইছোঁ ইমান ভালকৈও নাজানো আৰু এই শাড়ীখন কেনেকুৱা লাগিছে ক'বচোন তাইৰ কাৰণেই মই আনিছোঁ মোৰ বহুতেই ভাল লাগিল শাড়ীখন সেইকাৰণে মই লৈ আহিছোঁ শাড়ীখন গাইজ মই ৰেডি হৈ গ'লোঁ আৰু মোক মোৰ মেকআপ মেন ৰেডি কৰি দিছে চাচি কেনেকুৱা আহিছে ক'ব গাইজ আৰু মোৰ ফ্ৰেণ্ড আহিছে দেখে দেও আপোনাক কোন কোন আহিছে বাপ্পা ঐ আপি আৰু ৰামকন্যা সজোৱাতে কেনেকুৱা হৈছে ক'ব আৰু এই যে এইখিনি ক্লিপ লৈছে এইখিনি চব মানুহবিলাক যোৱাৰ পিছত লোৱা হৈছে কাৰণ ৰামকন্যাক যেতিয়া মই সজাই আছিলোঁ তেতিয়াই ৰামকন্যা ফ্ৰেণ্ডছখিনি আহি একদম হাল্লা একদম লগাই দিছে আৰু মই মানে ভালকৈ সজাব নোৱাৰিলোঁ একদম তাড়াতাড়ি সজাই দিলোঁ আৰু তাইক যে মই সজাইছোঁ তাইৰ মাক বাপেকেও গম নাপায় এইখিনি যে আমি সৰুকৈ এটা প্ৰগ্ৰাম কৰিছোঁ তাইৰ মাক বাপেক গমেই নাপায় বাছ মোৰ শাহুমাই গম পায় তাইৰ মাক দেউতাকো কোৱা নাই বেয়া পাব বুলি কিন্তু মোৰো ইচ্ছা তাইৰো ইচ্ছা সেইটো কাৰণে শাহুমাই মানাও কৰা নাই আৰু মাৰোৱাৰীত যিহেতু নকৰে এই কামখিনি সেইটো কাৰণে আৰু ইমান মানুহক জানিব দিয়া নাই আৰু মই অসমীয়াত ভিডিঅ'টো বনোৱাৰ এইটোৱে কাৰণ হৈছে যদি মই হিন্দীত যদি ভিডিঅ'টো বনালোঁ হয় সিহঁতৰ ফেমিলিত গম পালে হয় আৰু মানে কি অলপ বেয়া পালে হয় চাগে কিয়নো সিহঁতৰ এইটো ৰিৱাজত এইটো নিয়মটো নাই আমাৰ যিহেতু আছে তাই মোৰ লগত যিহেতু ৰাখে সেইটো কাৰণে আৰু তাই আমাৰ অসমত প্ৰায় এইবিলাক দেখি থাকে কাৰণে তাই মানে অলপ ইচ্ছা কৰিল আৰু ময়ো সেইকাৰণে কৰিলোঁ বাকী সিহঁতৰ মাক দেউতাকে গম নাপায় ৰামকন্যা ভাইকে যেনিবা ইয়াতে আছে সি গম পায় আৰু গাইজ এতিয়া মোৰ ফ্ৰেণ্ডছবিলাক আহিছে এতিয়া ইফালে জুলি আছে মীনাক্ষী আৰু এইটো চিমেণ্ট কালাৰৰ ফ্ৰক পিন্ধি কিনে প্ৰিয়া আৰু এইটো ব্লু কালাৰৰ ফ্ৰক পিন্ধি কিনে গায়ত্ৰী আৰু য়েল্লো কালাৰ পিন্ধি কিনে চৰিশ্মা আৰু বগাটো পিন্ধি আছে তাৰুণ্যা ইফালে চাই ইধৰ দেখো একবাৰ গাইজ ইয়াতে চব মানুহবিলাক গাইজ ইয়াতে চব মাখা ঝুলনাত ঝুলি আছে আজিয়ে আহিছে দুটাই তিনিটাই আজিয়ে আহিছে এইকাৰণে চব মাখা ঝুলি আছে আৰু এইফালে আমাৰ হোটেলৰ পৰা খানা আহিছে হোটেলৰ পৰা আনিছোঁ ঘৰতো বনাইছোঁ এনেকৈ মিলা মিলি কৰি আৰু মানুহ একদমেই কম আছে বেছি মানুহ নহয় মানে কি আৰু একদম সাধাৰণভাৱে কৰিছোঁ যিহেতু ইহঁতৰ নিয়মৰ বাহিৰতে নিয়মটো মই কৰা যেন হৈ গ'ল টিউশ্যন টিচাৰ আহিছে আৰু ইয়াতে হিমাংশী এই দুটাই মোৰ টিউশ্যন টিচাৰ এটা দাদাই ভাত খাই আছে মোৰ দাদা এতিয়া বহি আছে এই চব মাখা মোৰ ফ্ৰেণ্ডছে এই তিনিটা ক'ত গ'ল মই নাজানো এতিয়া খেলি আছে হাই বুলি কয় সেই সন্তোষী গায়ত্ৰী চৰিশ্মা তাৰুণ্যা সেই দুটা এতিয়া আছে এতিয়া দুটা এতিয়া সাক্ষী আৰু প্ৰিয়া গাইজ এতিয়া মোৰ চব ফ্ৰেণ্ডছ মাখা ভাত খাই আছে এই যে ৰামকন্যা ফ্ৰেণ্ড সৰু এটা ফ্ৰেণ্ড চৰিশ্মা তাৰুণ্যা গায়ত্ৰী সন্তোষী और वैसे सब माखाए চবে ইউটিউবত চাই ল'লে হ'ল আলহীবিলাক খাই লৈ গুচিয়ে গ'ল ভিডিঅ' বেছি নহ'লে আৰু মানে কামত ব্যস্ত থাকিব লগা হ'ল যে সেইটো কাৰণে সকলোৰে ভিডিঅ' বনোৱা নহ'লে আৰু এইখিনি মই লাষ্টত ক্লিপ লৈ ল'লোঁ আৰু চব মানুহ আলহীবিলাক যোৱাৰ পিছত ৰামকন্যা ফ্ৰেণ্ডছখিনি আৰু অলপমান খেলি থাকিল আৰু অলপমান আপোনাৰ লগত মই ফটো শ্বেয়াৰ কৰিলোঁ এইটো হৈছে মোৰ ফ্ৰেণ্ড নিকিতা আৰু কেনে লাগিলে ক'ব মাৰোৱাৰী ছোৱালীৰ তুলনি বিয়া পাতিলোঁ হয়তো সিহঁতৰ খানদানত নহয় মানে কি আৰু মাৰোৱাৰী নহয় এইবিলাক তো কেনে লাগিলে ভিডিঅ'টো ক'ব ৰামকন্যা সজোৱাতে কেনে হৈছে সেইটোও ক'ব আৰু মাক দেউতাকে গম নোপোৱাকৈ মই তুলনি বিয়া পাতিলোঁ সেইটো এটা মোৰ কাৰণে টাফ শাশুমাই লগত আছে যিহেতু একো নকয় আৰু কিন্তু মাকে যদি গম পায় অলপ নাজানো কি কয় আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰি ল'লোঁ বাই বাই